নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো CCMS লৈ আজিৰ পৰা আমি দশম শ্ৰেণীৰ মেথমেটিক্সৰ ভিডিঅ'বোৰ আমি আপলোড কৰিম গতিকে আপোনালোকে সকলোৱে চাব পাৰিব যিসকল ক্লাছ 10 ৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে চাব পাৰিব সো আজি আমি ডিসকাস কৰিম তো সেকেন্ড চেপ্টাৰ পলিনমিয়েলস বহুপদ আজি ডিসকাস কৰিম আমি বহুপদ বহুপদ কি এটা সব বহুপদ আমি নামটোৰ পৰাই চাও বহু মানে কি অধিক নহয় জানো পদ মানে কি অধিক পদ অৰ্থাৎ আমি যেতিয়া কিছুমান পদ লিখিম ধৰা 2x plus 3b plus 3 ইয়াত কেটা পদ পাইছো এই যে গোটা গোটাকে পাইছো এইবোৰে হ'ব কি পদ এটা এটা পদ এতিয়া ইয়াত তিনিটা পদ পালো গতিকে এই হ'ব ত্ৰিপদ যদি আমি ইয়াত এটা নাইকিয়া কৰি দিও ই হৈ যাব দ্বিপদ আৰু এটা হৈ গলে ই হ'ব ৰৈখিক পদ তো গতিকে আমি এইবোৰৰ ওপৰতে আমি আজি ডিসকাস কৰিম ঠিক আছে এতিয়া এটা বহুপদত মাত্ৰা কি আমি হেতু আজি প্ৰথমে ডিসকাস কৰি লম ঠিক আছে তোমালোকে কিতাপখন উলিয়াই লবা বহি লবা পেন লবা মই কৈ যাম লিখি লবা আৰু যদি তোমালোকে তাত কৈ যোৱা মতে লিখিব নোৱাৰা তেন্তে মই নোট দি যাম মোৰ এটা WhatsApp গ্ৰুপ নতুনকৈ খোলা হৈছে গ্ৰুপৰ লিংকটো ডেসক্ৰিপচনত দিয়া আছে তোমালোকে তাত গৈ ক্লিক কৰি জয়েন কৰি লব পাৰিবা ঠিক আছে আমি এটা বহুপদ एग्जांपल লৈছো 5x plus 2x plus 3 ইয়াত আমি কি পাইছো তিনিটা পদ পাইছো ঠিক আছে প্ৰথমে আমি এইকিটা প্লাস কৰি লৈছো বুজানিবা 7x plus 3 ইয়াত দুটা পদ পাইছো হয়নে এই পদটোত এই যে চলকটো দেখিছা এই চলকৰ ওপৰত যেটো ঘাট আছে সেই ঘাটটো কিমান জানানে সেই ঘাটটো হৈছে ইয়াত 1 হল এতিয়া যিবোৰ বহুপদৰ সৰ্বোচ্চ মাত্ৰা 1 হ'ব হেবোৰে হ'ব ৰৈখিক বহুপদ হেবোৰে হ'ব কি ৰৈখিক বহুপদ এতিয়া যিবোৰ পদ আছে সেই পদবোৰৰ সৰ্বোচ্চ মাত্ৰা এইবোৰক মাত্ৰা বুলি কয় অৰ্থাৎ আটাইতকৈ উচ্চ যেটো এটা বহুপদত আটাইতকৈ বেছি যেটো ঘাট থাকিব আটাইতকৈ ডাঙৰ যেটো ঘাট হ'ব সেই ঘাটটোকে মাত্ৰা বুলি কোৱা হ'ব ঠিক তেনেকৈ ইয়াৰ আটাইতকৈ ডাঙৰ ঘাট হৈছে 1 ইয়াতকৈ আৰু বেছি ডাঙৰ থকা ঘাট নাই গতিকে ই হ'ব ৰৈখিক বহুপদ এতিয়া চাও দ্বিঘাত বহুপদনো কাক বোলে ঠিক তেনেকৈ এটুকে যদি আমি উদাহৰণ কৰি চাও 7x square plus 7z এটো z দেই 7z plus 3 ইয়াত তিনিটা পদ আছে হয়নে ত্ৰিপদ তিনটা পদ আছে এতিয়া এই তিনিটা পদ থকাত ইয়াত কি ঘাট আছে z ৰ ওপৰত 1 আছে x ৰ ওপৰত 2 আছে হয়নে z ৰ ওপৰত 1 আছে আৰু x ৰ ওপৰত 2 আছে ইয়াত আটাইতকৈ ডাঙৰ ঘাট কোনটো ডাঙৰ ঘাট হৈছে 2 টো হয়নে গতিকে ইয়াত কি হ'ব ইয়াৰ সৰ্বোচ্চ মাত্ৰা তেতা হলে ইয়াৰ মাত্ৰা কি হ'ব 2 গতিকে ইয়াৰ আটাইতকৈ ডাঙৰ ঘাট কি 2 হয়নে নহয় গতিকে কি হ'ব দ্বিঘাত বহুপদ ঠিক তেনেকে আমি এটা চাম যদি আমি ইয়াত 3 দি দিও z ৰ ওপৰত সাপোজ 2 দি দিছো এটা ইয়াত আটাইতকৈ ডাঙৰ ঘাট কি 3 সৰ্বোচ্চ তেতা হলে মাত্ৰা হ'ব ইয়াৰ 3 গতিকে ই হ'ব ত্ৰিঘাত বহুপদ হয়নে গতিকে আমি ডিসকাস কৰিছো ৰৈখিক বহুপদ দ্বিঘাত বহুপদ ত্ৰিঘাত বহুপদ তেন্তে ৰৈখিক বহুপদ কোনবোৰ হ'ব যিবোৰ বহুপদৰ সৰ্বোচ্চ মাত্ৰা 1 হ'ব হেবোৰে হ'ব ৰৈখিক বহুপদ যিবোৰ বহুপদৰ সৰ্বোচ্চ মাত্ৰা 2 হ'ব হেবোৰে হ'ব দ্বিঘাত বহুপদ আৰু যিবোৰ বহুপদৰ সৰ্বোচ্চ মাত্ৰা 3 হ'ব হেবোৰে হ'ব কি ত্ৰিঘাত বহুপদ ঠিক আছে আজি আমি ৰৈখিক দ্বিঘাত ত্ৰিঘাত বহুপদ আমি এইকিটা বস্তুৱে ডিসকাস কৰিলো এইকিটা বিষয় ইন্ট্ৰোডাকশন দিলো এই চেপ্টাৰটোত যিখিনি কৰিব লাগে আমি ইয়াৰ শূন্য উলিয়াব লাগিব অৰ্থাৎ আমি ইয়াৰ
এটা বহুপদৰ শূন্যৰ ওপৰত ডিছকাছ কৰিম অন্য এটা ভিডিঅ'ত। গতিকে তোমালোকে এই দৰকাৰী বস্তুখিনি বুজি লোৱা। চ' নেক্সট আমি কৰিম এটা বহুপদৰ শূন্য কি। অ'কে, ঠিক আছে তেন্তে, থেংক ইউ।